নমস্কাৰ বন্ধুসকল, আজিও এটা অন্যতম প্ৰডাক্ট টেষ্টিং আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আজিৰ প্ৰডাক্টটো হৈছে এটমিৰ শ্বপিং মল ওপৰত এটা সুন্দৰ প্ৰডাক্ট আৰু কাপ ব্লেক কফি আৰু সেই আৰু কাপ ব্লেক কফি ব্যৱহাৰ কৰি চুগাৰ মই যেতিয়া মেডিচিন ডক্টৰৰ ঔষধ ব্যৱহাৰ কৰে তাৰ ফলতো সমস্যাৰ সমাধান নহয়, কিন্তু প্ৰত্যেক মাহে তেখেতসকলৰ হাজাৰ টকা অকল ডক্টৰকে দিব লাগে চুগাৰৰ কাৰণে। কিন্তু এটমি শ্বপিং মল উপলব্ধ আৰু ব্লেক কফিয়ে কি ধৰণৰ সমস্যা হৈছে মাত্ৰ 14 দিন ব্যৱহাৰ কৰাৰ পিছতো যে চুগাৰ ডাউনৰ অৱস্থালৈ আহে, কিন্তু তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম টেষ্টিমনিটোৰ বিষয়ে। আৰু তেখেতৰ নিজৰ মুখে জানো তেখেতে মাত্ৰ 14 দিন ব্যৱহাৰ কৰাৰ পিছত বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ অৱস্থাৰ 70% আপোনাৰ কম হৈ আহিছে মাত্ৰ 14 দিনত। আৰু তেখেতৰ মুখে আমি জানো তেখেতে ব্যৱহাৰ কৰি কেনেকুৱা ৰিজাল্ট পালে তাৰ বিষয়ে তেখেতৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। अच्छा सर, आपको हम उस दिन ब्लैक अराबिका कॉपी दिया था, वो अच्छा रहा है क्या? हाँ, अच्छा है। अन्य को बताएगा मतलब। अच्छा, आपका इसको लेने से पहले आपका शुगर लेवल कितना आया था? को लेने का पहले शुगर लेवल 135, 140 ऐसे आते रहता था। उससे डाउन होने से 120 इतना में अप डाउन करता था। जब से ये लेके हम खा के जब 14 दिन हो के हम फिर शुगर टेस्ट किया है तो बहुत डाउन हो गया, तो 70% में आ गया। इसलिए उल्टा डॉक्टर हमको अभी मना कर रहा है, थोड़ा समय उसको ये ब्लैक कॉफी को मत पियो बोल रहा है। इसलिए हम बहुत अच्छा लग पाता है। सर, आप ये एटॉमिक का प्रोडक्ट को कैसा लगा? बहुत बढ़िया है। आपका अपना दिल से सही से आप मानता है ना? एकदम हम पूरा दिल खुल के मानता है, ये बहुत बढ़िया माल है। और जो दूसरा लोग शुगर पेशेंट है उन लोग से भी मेरा रिक्वेस्ट है, उन लोग भी ये लेके खाने से बहुत बढ़िया होगा। हाँ, थैंक यू सर। नकम थैंक यू एटमी। थैंक यू ताकुक सर। थैंक यू एटमी। আপোনালোকক যদি আৰু কিবা ব্লেক কফি প্ৰয়োজন হয় আৰু দেখিলে যে ভিডিঅ'টো শুনিলেই তেখেতে কি ধৰণে সুন্দৰভাৱে ব্যৱহাৰ কৰাৰ পিছত সুন্দৰ ৰিজাল্ট পাইছে, যদি আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে তেনেহ'লে স্ক্ৰীণত দিয়া যিটো নম্বৰ আছে সেই লগত যোগাযোগ কৰিব পাৰে। আৰু ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি চেনেলটো প্ৰথম লাগিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। আজিৰ ভিডিঅ'টো ইমান আছে, ধন্যবাদ।